নমস্কাৰ বন্ধুসকল, ফ্ৰেছ মটিভেশ্যন এছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি কথা কম কয় নেকি? যদি আপুনি ভাবে আপুনি কথা কম কয় আৰু এইটো আপোনাৰ এটা দুখ, তেতিয়াহ'লে এই ভিডিঅ'টো শেষ হোৱাৰ আগত আপুনি জানিব পাৰিব আপোনাৰ নীৰৱ থকাৰ দৃষ্টিভংগী পৰিৱৰ্তন হৈ যাব আৰু বুজিব যে কথা কম কোৱাৰ বাবে আপুনি বেলেগতকৈ বুদ্ধিমান ও সফল ব্যক্তি হোৱাৰ কৌশল আয়ত্ত কৰিছে। চাওক, কম কথা কোৱাৰ মানে এইটো নহয় যে আপুনি কম জানে বা কম বুজে। কম কথা কোৱাৰ মানে এইটোও নহয় যে আপুনি পৰিশ্ৰম নকৰে। আপুনি এই ভিডিঅ'টোৰ দ্বাৰা এনেকুৱা 5টা মনে মনে থকাৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ গৈ আছে, যিটো নেকি কেৱল কম কথা কোৱা মানুহৰ মাজত পোৱা যায়। প্ৰথম লক্ষণটো হ'ল কথা কম কোৱা মানুহবোৰ বুদ্ধিমান হয়। যেতিয়া আপুনি কাৰো কথা মনে মনে শুনি থাকে বা বুজি থাকে, তেতিয়া সেই মানুহজনে আপোনাৰ আগত কথা কোৱাৰ সুযোগ পায়। সন্মুখৰ ব্যক্তিজনে এইটো নাভাবে যে আপুনি এজন মূৰ্খ ব্যক্তি। আপুনি শুনি থাকে কাৰণে আপোনাৰ সন্মুখত কথা কোৱাৰ সুযোগ পায়। কাৰণ এই পৃথিৱীত ভাল শ্ৰোতাৰ সংখ্যা খুবেই কম। যিহেতু আপুনি এজন ভাল শ্ৰোতা, সেইবাবে সন্মুখৰ ব্যক্তিজনে ভাবে আপুনি তেওঁৰ কথাত মূল্য দি আছে। যিহেতু আপুনি এজন ভাল ব্যক্তি, যেতিয়া আপোনাক বাহিৰৰ মানুহে বুদ্ধিমান বুলি ভাবে, তেতিয়া আপোনাৰো কনফিডেন্স বাঢ়ি যাব আৰু আপুনি বুজিব যে মনে মনে থাকিও কাৰো দুখৰ সংগী হ'ব পৰা মূৰ্খতা নহয়, বৰং বুদ্ধিমানৰ কাম। 2 নম্বৰ লক্ষণটো হ'ল ইণ্টেলিজেণ্ট। যদি আপুনি এজন ইণ্টেলিজেণ্ট ব্যক্তি হয়, তেতিয়াহ'লে আপোনাক বিগ কংগ্ৰেচুলেশ্যন। কাৰণ কথা কম কোৱা মানুহবোৰ শ্বৰ্ট কৰি কথা ক'ব জানে। এটা শাৰীত কথা কোৱাৰ কৌশল কেৱল কথা কম কোৱা মানুহেই জানে। যিজনে কম কথা কৈ বুজাব পাৰে, তেওঁক ইণ্টেলিজেণ্ট নকৈ কি ক'ব আপুনি? কথা কম কোৱাৰ 3 নম্বৰ উপকাৰিতাটো হ'ল এওঁলোক বহুত ফ্ৰেণ্ডলি হয়। কাৰণ কথা কম কোৱা ব্যক্তি অনেক সৎ মনৰ হয়। এতিয়া আপুনি ভাবিছে যে মই কথা কম কওঁ, তেতিয়াহ'লে মোৰ লগত কোনে ফ্ৰেণ্ড বনাব? কিন্তু কথা কম কোৱা লোক বেছি এপ্ৰিজেবল হয়। তেওঁলোকে কথাক ভালকৈ বুজিবও জানে। 4 নম্বৰ লক্ষণটো হ'ল হাই ছাকচেছ ৰেট। কাৰণ কথা কম কোৱা লোকৰ সফলতাৰ পোৱাৰ সম্ভাৱনা অনেক বেছি। যিসকলে কম কথা কয়, তেওঁলোকৰ মাজত ধৈৰ্য শক্তি প্ৰচুৰ পৰিমাণে থাকে। কথা কম কোৱাৰ কাৰণে সময় নষ্ট নকৰে, সময়মতে কামখিনি সুচাৰুৰূপে কৰি থয়। কথা কম কোৱা মানুহে কেৱল মুখত নহয়, কাম কৰি দেখুৱায়। যিমান সময় কথা কৈ সময় নষ্ট কৰিব, সিমান সময়ত তেওঁ কাম কৰি কামটো শেষ কৰিব। এতিয়া আপুনি কওক, ইমান গুণ থকাৰ পিছত তেওঁৰ কি সফলতা পোৱা কঠিন কাম? নিশ্চয় নহয়। 5 নম্বৰ লক্ষণটো হ'ল বিশ্বাসযোগ্য। চাওক, কোনো গোপন কথা তেতিয়ালৈকে গোপন থাকিব যেতিয়ালৈকে সেইটো মনৰ ভিতৰত থাকিব। কথা কম কোৱাৰ প্ৰাইভেচি বহুত ষ্ট্ৰং হয়। কথা কম কোৱা লোকৰ মনত কি চলিছে সেইটো সমাধান বুজাৰ ক্ষমতা কাৰো নাই। যাৰ কাৰণে কথা কম কোৱা লোকসকলে এনেকুৱা কোনো কথা নকয় যাৰ বাবে তেওঁলোকৰ প্ৰাইভেচি লছ হৈ যাব আৰু বেলেগে তেওঁলোকৰ গোপন কথাৰ সুযোগ লয়। আৰু কোনোদিনে এনেকুৱা কথা নকয় যাৰ ফলত যে পিছত
আফচোচ হ'ব আৰু এই গুণটো তেওঁলোকৰ আটাইতকৈ ট্ৰাষ্টেবল কৰি তোলে। ইয়াৰ আৰু গুণ আছে, যেনেকুৱা কথা কম কোৱা লোকসকল তৰ্কত লিপ্ত নহয়,